তামোলপুৰ জিলা হোৱাৰ লগে লগে আমাৰ বিভিন্ন অনুষ্ঠান চৰকাৰী বেচৰকাৰী জাতীয় অনুষ্ঠানবিলাক সঠিকভাৱে এই অঞ্চলটো আগুৱাই নিবৰ কাৰণে কাম কৰিবলৈ এটা সুযোগ চবে পাব লাগে। আৰু অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, এই সাহিত্য সভাবোৰে আমাৰ ভাষা সংস্কৃতি, আমাৰ অস্তিত্ব ৰক্ষা কৰাত বহুতখিনি কাম অৱদান দি আহিছে। গতিকে তামোলপুৰ শাখা আমাৰ অসম সাহিত্য সভাৰ আজি কাৰ্যালয় কেইদিনমান আগতে মুকলি কৰিছে। মই আহিব লগা আছিলে, কিন্তু আমাৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়া বাক্সাত অহাৰ কাৰণে আহিব পৰা নাছিলোঁ। আজি মই চালোঁ, সৰুকৈ হ'লেও সুন্দৰ হৈছে। মই আশা ৰাখিছোঁ আমাৰ তামোলপুৰত লেখক লেখিকা বহুত আছে, বুদ্ধিজীৱীসকল আছে, সেইসকলে এই কাৰ্যালয়ত আহি আমাৰ ভাষা সাহিত্য চৰ্চা কৰাৰ কাৰণে, সেৱা কৰাৰ কাৰণে বহুতখিনি সুযোগ পাব, মই এইটো আশা কৰিছোঁ। আমাৰ ইয়াত যিখিনি আছে ব্ৰজেণ্ডাৰ পৰা আদি কৰি চবে বহুত লিখা মেলা কৰি থাকে আৰু এনি টাইম এই লিখাৰ কামতে জড়িত থাকে আৰু ইয়াৰ দ্বাৰা অঞ্চলৰ বিভিন্ন সমস্যাবিলাক লিখনিৰ মাজেৰে প্ৰকাশ কৰে। আৰু আমিও নৱপ্ৰজন্মই হওক বা আমি বিভিন্ন বিষয়ত কাম কৰি থকা ব্যক্তিসকলে ইয়াৰ দ্বাৰা যথেষ্ট আমি খবৰবিলাক ল'ব পাৰোঁ। গতিকে এইটো খুব ভাল কাম হৈছে। যিখিনি ওপৰত কাম বাকী আছে সেইখিনি কামো আমি লাহেকৈ কৰিম, যাতে অসম সাহিত্য সভা আমাৰ তামোলপুৰ শাখাটো অনাগত দিনত খুব ভালকৈ কাম কৰি যাব পাৰে। আমাৰ তাত BTCত এইবাৰ চিৰাং জিলাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা চিৰাং জিলাত দিছে অহা 6 জুলাইত। মই আজিয়ে তামোলপুৰৰ প্ৰায় কেন্দ্ৰীয় কমিটি, অসম সাহিত্য সভাৰ সভাপতি সম্পাদক, কেন্দ্ৰীয় কমিটি সকলোকে মই আমাৰ BTCলৈ আদৰণি জনাইছোঁ। আৰু সেই সভাখনত আমাৰ অসমীয়া সাহিত্যৰ লগতে, অসমীয়া ভাষা সাহিত্যৰ লগতে বাকী যি ইথনিক কমিউনিটিছবিলাক আছে, জনগোষ্ঠী আছে, সকলোৰে সাহিত্যৰ ওপৰত খুব ভালকৈ আলোচনা হ'ব। আৰু সাহিত্যৰ বিকাশৰ কাৰণে ভালকৈ অনাগত দিনত যিসকলে কাম কৰি আছে সেইসকলক অনুপ্ৰাণিত কৰিব, মই সেইটো আশা কৰিছোঁ।